নমস্কাৰ, গুড মৰ্নিং, কি খবৰ গাইজ আপোনালোকৰ? আশা কৰিছোঁ খবৰ মই ইমান আপোনালোকে চাইছে আমাৰ চেনেল চিয়াৰ হয় গাইজ। বহু নামৰ জেগাত আহি গেলোঁ, যিহেতুকে আমাকে পকাই দিবা আছে সেই গোটেই ভিডিঅ'টা বনাম বুলি আহি গেলোঁ। মানে বৰ্তমান যাই আছোঁ গাইজ, মই যাই আছোঁ বৰ্তমান চকত যাই আছোঁ। বস্তু এতিয়া গাইজ আপোনালোকে মানে মকান মানে কি মানে কাম মানে হৈছে মানে সৰু দিয়াখিনি গাইজ আপোনালোকে মানে দেখি আছোঁ। বলক গাইজ আগৰ ভিডিঅ'টাকে চাই লওঁ। সো গাইজ এটা মানে মই মানে মটো ব্লগত মানে আহি গৈছোঁ, কাৰণ গাইজ কিবা কাৰণে মানে বস্তু আনবা যাইছোঁ। বস্তু মানে গাইজ বেলেগ একো বস্তু নহয় গাইজ, মানে মিঠাই চিঠাই মানে কিবা নিমকি চিকি গেছে এইগিলা মানে বস্তু গাইজ আনবা যাইছোঁ। চকক লাগি যাই লওঁ বলক গাইজ চাই লওঁ। গেছ লৈ লৈছোঁ, এতিয়া গেছ খাই লওঁ গাইজ। উপায় নাই গাইজ, ভাত চাত খাব নাপায় না আজি গেছ, আজি খাব গাইজ। বেচা কৰা খাব না আজি কিবা গেছ ফল মূল কিবা কাৰণে খাব পাৰিম। সেইটোকে ষ্ট্ৰিংটো গেছ লৈ লৈছোঁ, ষ্ট্ৰিংটো গেছ বঢ়িয়া বঢ়িয়া খাব লাগিব। খাই লওঁ দে গাইজ দে। এতিয়া মানে পুৰা মানে বস্তু লৈ মানে আহি আছোঁ। এতিয়া যাই আছোঁ, ডাইৰেক্ট যাই আছোঁ মানে গাইছে আমাৰ মেধাৱী ছাত্ৰ বা যৌ গাইছে লৈ আহোঁ মানে সেয়াক লৈ আহোঁ মানে গাইছে মানে ফোন কৰি আছে এইবিলাক আহে গাইছোঁ লৈ আহোঁ যৌ তোকে চাই গৈছোঁ। উপায় না গাইছে না কি ছাৰ মোৰ মলৰ আছে টাকা মেধাৱী ছাত্ৰ অৱস্থা নাই গাই দে আৰু যৌ না কি আৰু গাইছে আহি গৈছিলোঁ মানে কিবা কাৰণে মানে বস্তু চস্তু নিবা উপায় নাই না গাই মান দে চুৰ মানে লৈ গ'ল দে গাই যৌ পুৰা মানে লৈ ল'লোঁ মানে চিঠি চিঠিখিনি লাগি চাৰ এখন লৈ লওঁতে চলো চিঠি চিঠিখিনি গাইজ পুৰা লৈ ল'লোঁ। এতিয়াকে যাব লাগে বৰ্তমান উপায় নাই। এটা মানে ডিউটিয়ে যাব গ'ল, তাৰমানে গাইজ মত ক'ব লগা হৈছে গাইজ চিঠি অকণমান এতিয়া মানে বিন্দাছ চিঠি এতিয়া আছে গাইজ উপায় নাই গাইজ মত পেলাম দে গাইজ এনেকৈ ফাইনেলি এখন হৈ গ'ল মত পেলাম দে গাইজ এতিয়া উপায় নাই মানে চবকে লাগে গেছ দেবা লাগে না সেগতে তাকে যো গাইজ এই চবকে মানে দিয়ে শুনা কি উপায় নেই গাইজ মানে এটা মানে বঢ়িয়া করে চাই করে পুরা হয়ে গেল মানে চেষ্টা করে মানে খাওয়া পুরা হয়ে গেল। এটা যেহেতু গেছ 3 দিন আগে খাবা চাবা নাপায় সেইগতে গেছ আজি পুরা গেছ খাবা পারে মানে গাজি সাজি মানে কিবা কাৰণে মানে খাবা চাবা পায়। এতিয়া গেছ মই আহিছোঁ মানে বেগটো মানে পাথাৰ কিবা কাৰণে গেছ চাকাল নিবা গেছ আহিছোঁ। উপায় নাই গেছ না খায়ো মানে সৰু মানে লাৰবা নাপায় যিহেতু মই গেছ একলাই সেই গতিকে চব কাম চাম গেছ ময়ে গেছ করবা লগা হৈছে। এনি টাইম গাইজ ঘৰত গাইজ মোটামুটি 5 মিনিট মানে গেছ থাকবা লগা হৈছে, কাৰণ চবতে গেছ ঘূৰি ফুৰিব লগা হৈছে। আপোনালোকে এই ভিডিঅ'টো গেছ মানে ইচ্ছা গেছ এনে গেছ বানাই দিলোঁ মানে যেখনি মানে গেছ ক্লিপটো লৈছোঁ গেছ সেইখনে গেছ আপোনালোকে চাব আৰু কোনো ধৰণ গেছ বৈ আছে অকণমান নেবিও গেছে আন গেছ নেদোতে গেছ কাৰণ গেছ এটি ভিডিঅ' গেছ বানোৱাৰ কাৰণ আছে বহুদিন গেছ আন গেছ নাপে না গেছ ভিডিঅ' চিডিঅ' মানে আগতেও গেছ দিয়া নাছিলোঁ। আগতে মানে কিবা গেছ ফাৰ্ষ্ট দিয়া নাছিলোঁ মানে নেটৰ প্ৰব্লেমত দিয়া নাছিলোঁ। তাৰপিছত সেকেন্ড গাইজ কাৰোবাৰ এনেকৈ গেছ প্ৰব্লেম চব্লেম গেছ আহি আছিল। মই মানে তাকে সৰু সুৰা মানে ষ্টুডিঅ' এটা বনাইছোঁ মানে কিবা গেছ বেলেগ টাইপৰ মানে গেছ ভিডিঅ' গেছ আহিব তাতে মানে আজিৰ পৰা ষ্টাৰ্ট হোৱা কথা আছে গেছ ভিডিঅ'টো, কিন্তু সেইটো ভিডিঅ' গেছ বানা যিহেতু গেছ নহ'ল বানা হ'ব গাইজ টেনশ্যন নল'ব আপোনালোকে। ষ্টুডিঅ'টো গেছ কমপ্লিট হ'ব মোটামুটি এই কাজ যাব চাওঁ গেছ 15 দিন পাছত গেছ আপোনালোকে সকলো গেছ নতুন গেছ ভিডিঅ' মানে দেখা পাব। আৰু গেছ মোৰ তাত মানে নতুন এটা ফোন এটা গেছ লোৱা কথা আছিল, সেইটো গেছ এতিয়ালৈকে নাই হ'ব গেছ চব হৈছে 80 মাহতে গেছ চব কমপ্লিট ক্লিয়াৰ হৈ যাব গেছ চব মানে বস্তু কি কম আৰু গাইছ কেৱল গেছ ভিডিঅ'টো চাই থাকক আৰু গেছ মৰম চেনেলক কৰিব চেনেলটো গেছ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু মোৰ মেইন চেনেলটোত এটা মানে সৰু সুৰা গেছ গিভআৱে এটা আহি আছে, সৰু সুৰা নহয় গেছ মোৰ কাৰণে গেছ বহুত ডাঙৰ গিভআৱে গেছ আহি আছে। আপোনালোকে সেইটো চেনেলকে ছাপোৰ্ট কৰিব। দিছ ইজ মাই চেনেল মানে সেইটো চেনেল আপোনালোকে ছাপোৰ্ট কৰিব, কাৰণ গাইছ সেইটো চেনেলত গেছ গিভআৱেটো আহিছে। গিভআৱেটো গেছ প্ৰাইচটো কি গেছ আপোনালোকে 10 দিনৰ পাছত গেছ মানে গেছ কাজ চাজ dar পাছত গেছ চবখিনি গেছ কৈছোঁ আপোনালোকে মানে গিভআৱে গেছ কি আপোনালোকে স্ক্ৰীণত আহি আছে গেছ চেনেলটো মানে বহুত গেছ সেই চেনেল গেছ আপোনালোকে মৰম দিছিল, কাৰণ সেইটো চেনেলত এটা গেছ প্ৰব্লেমৰ কাৰণে গাইছ চব মাহান গেছ ডিলিট কৰি দিব লগা হৈছে ভিডিঅ' মাহান। এটা আমাৰ কিছু মাত্ৰ ভিডিঅ' এটা আছে, সেইটো ভিডিঅ'টো ষ্টাইল লগা নাই সেইকাৰণে গেছ ৰাখি দিছোঁ। সেইটো চেনেল মনিটেশ্যন আছে, ফুল মনিটেশ্যন আছে দেই গাইছ আপোনালোকে ছাপোৰ্ট কৰি থাকিব এনেকৈ ভিডিঅ'টো আহি থাকিব। আৰু গেছ এটি চেনেলকে আপোনালোকে গেছ ব্লগ আৰু এটা দুটা গেছ পাব। তাৰপিছত এটি চেনেল গেছ ব্লগ নাপায়, এটি চেনেল গেছ বেলেগ কণ্টেণ্ট এটা গেছ লৈ আহি সেইটো কণ্টেণ্টটো গেছ ইনকে গেছ নৰ্মেল কৰি নহয় গেছ সেইকাৰণে গেছ নতুন ফোন এটা লাগিব। আৰু সেইকাৰণে ষ্টুডিঅ'টো বনাইছোঁ। কি ভিডিঅ' গেছ হ'বলৈ যাই আছে আপোনালোকে নিশ্চয় গম পাইছে। যদি মানে গেছ আপোনালোকে ধৈৰ্য ধৰা কৰিছোঁ গেছ কিনো কণ্টেণ্ট গেছ হ'বলৈ যাইছে এইবিলাক গেছ পাথাৰ পৰা আচৰিত আছে
মিনাবাৰ চাকা মানে লৈ যাওঁ তাৰপিছত ঘৰত লগ পাম মানে গাইছ চাই থাক মানে ভিডিঅ'টো এই চেনেলত মানে অতি সোনকালে মানে গিভআৱে আছে যিটো গাইছ মোৰ গাইছ আপোনালোকৰ আগত মানে কৈছিলোঁ 500টা ছাবস্ক্ৰাইবাৰ হ'লে গাইছ মানে 500 ছাবস্ক্ৰাইবাৰ হ'লে মই গাইছ দি দিম গাইছ আপোনালোক কিবা এটা মানে গিভআৱে অ'কে গাইছ আহি আছে গাইছ গিভআৱে জল্দি গাইছ আপোনালোকে গাইছ 500 ছাবস্ক্ৰাইবাৰটো গাইছ কৰি থৈ দিয়ক মানে আপোনালোকৰ কাৰণে গাইছ ভাল মানে গাইছ মই গাইছ ফেক গিভআৱে নকৰোঁ ৰিয়েল গিভআৱে কৰিম সৰু গিভআৱে কৰিম গাইছ ৰিয়েল গিভআৱে কৰিম মানে আপোনাৰ কেৱল গাইছ ছাপৰ্টটো হৈ থাকিব এতিয়া মানে ঘৰ পালোঁ এতিয়া গাইছ লগ পাইছোঁ